মগুৰ দালিৰ পকৰি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মগুৰ দালিখিনি মই এনেদৰে গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি লৈছোঁ। বেছি মিহি হ'বলৈ দিয়া নাই, এনেকুৱা হৈ আছে। অলপ পিঠাগুড়ি লৈছোঁ, পিঁয়াজ আৰু 4 ফুটমান নহৰু আৰু 4টামান জলকীয়া লৈছোঁ। এইখিনি গ্ৰাইণ্ড কৰিছোঁ, কিন্তু ভালদৰে গ্ৰাইণ্ড হ'বলৈ দিয়া নাই। এয়া জিৰা গুড়া অলপ লৈছোঁ, আধা চামুচ, আৰু সোৱাদ অনুযায়ী নিমখ লৈছোঁ। এতিয়া মই গোটেইখিনি এটা মিশ্ৰণ তৈয়াৰ কৰিম। মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। মই ইয়াতে অকণমানো পানী ব্যৱহাৰ কৰা নাই, এয়া হৈ গৈছে। এতিয়া কেৰাহীত ৰিফাইনখিনি মই গৰম হ'বলৈ দিছোঁ। কেৰাহীত ৰিফাইনখিনি গৰম হৈছে, মই অলপ অলপকৈ বহাই দিছোঁ। হাতেৰে দিলে ধুনীয়া হৈ যায়। গেছটো মিডিয়াম ফ্লেমত দিছোঁ। ৰঙচুৱা হ'ব ধৰিছে, ধুনীয়া ৰঙচুৱা হৈছে। মই গেছৰ পৰা নমাই আনিছোঁ। পুনৰ দি দিম। মোৰ পকৰিকেইটা ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। মই মগুৰ দাইলৰ পকৰিকেইটা খাবৰ বাবে প্লেট এখনত নমাই লৈছোঁ। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।